নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলে আজি ৰাতিপুৱাই মই মাহঁতক পিকআপ কৰি আহি গলো মামাহঁতৰ ঘৰলে আসলতে আজি আছে আইতাৰ হকাম ভিডিওটো কৰা হল কিছুদিন কিন্তু আপলোড কৰা হোৱা নাছিলে সো আপলোড কৰিলো আজি যেহেতু সেভ কৰি ৰাখিছো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিলো আশা কৰিছো ব্লগটো চাই ভাল পাব Myra আজি একদম সুপাৰ হ্যাপি কাৰণ নেনাই দিছে চাবলে ফোন আহিলো মামাহঁতৰ ঘৰৰ পৰা আৰু মাইৰাক ইমান খুৱাব ট্ৰাই কৰিলো তাই অলপো নুখুলে মানে তাই ইয়াতে আহিলে পুৰা মামীয়েকক লগ পায় আৰু আইতাকক লগ পায় সুনুক লগ পায় একদম তাই নুখুৱে আৰু খেলাৰ মুডত তাই পুৰা সেইকাৰণে তাইক খেলিব দিলো এতিয়া আৰু আজি আছে এখন বিয়া মানে মাহঁতৰ নেইবাৰ হয় আন্টি মুকু মাতিছে কাৰণ আগৰ পৰাই সম্পৰ্কটো আমাৰ বিৰাতে ভাল আন্টি বহুত মৰমো কৰে আৰু ছোৱালীজনী মোৰ ফ্ৰেন্ড আছিলে মানে আজি যাম একেলগে মাহঁতৰ লগতে যেহেতু মাহঁতেও যাব ভাবিলো একেলগে বিয়া খাব গৈ বাহিৰে বাহিৰে মাহঁতক নমাই থৈ মই ঘৰলে যাম আৰু সেইকাৰণে এতিয়া আমি কাপোৰ ৰেডি কৰি আছো আৰু মাৰ মানে বুৱাৰীয়েকৰ প্ৰতি ইমানে মৰম মা একদম নিজৰ কাপোৰ উলিয়াই দিছে বক পিন্ধিবলে এজোৰ এইজোৰ পুৰা মেইন সেটৰ নিচিনা এইজোৰ পাটৰ হোৱাইট এইজোৰ কিতিয়া লোৱা আছিলে মা দেউতাই দিছিলে ন এবাৰ শুৱালকুছিৰ পৰা আনিছিলে শুৱালকুছিৰ পৰা আনিছিলে এইজোৰ বৰ ধুনীয়া কাপোৰ মায়ে বেছি পিন্ধাই নাই এবাৰ মই কিবা ডান্সৰ কাৰণে নিছিলো তাকো পিন্ধাই নহলে মোৰ তাতে আছিলে 2 বছৰ 3 বছৰ মান ধৰি পেলাই হিদনাখন আনি দিছো আৰু মাক পাহৰিয়ে আছিলো মই এইজোৰ বৰ ধুনীয়া একদম পুৰা সাফা বগা তাত গুণাৰে ফুল আছে এইজোৰো মোৰ তাতে আছিলে এইজোৰ মই এদিন বিয়া এখনত পিন্ধি গৈছিলো কালাৰটো বিৰাট ধুনীয়া কাৰণে এইজোৰ মাক আজি পিন্ধিব দিছো মাই যেহেতু বহুত দিন পিন্ধা নাই এইজোৰ মই আজি পাটৰ কাপোৰ নিপিন্ধো কাৰণ কিমাননো পিন্ধিম আৰু ইমান বেছি মানে বিয়া খাইছো একেদিন নন ষ্টপ বিয়া খাইছো প্ৰায় 7খন মান এতিয়ালৈকে খালোৱে আৰু আজি চাগে 9 নম্বৰ মান হ'ব একেদিন পাটৰ কাপোৰে পিন্ধি আছো আজি সেইকাৰণে একদম সিম্পল কাপোৰজোৰ পিন্ধিম মই ভানু শৰ্মা বাৰটাত মানে বনোৱা আছিলে ভানু শৰ্মা বাৰ ছোৱালীজনীয়ে বনাই দিছিলে হেয়া পাৰ্লৰিকৰ পৰা লৈছিলো মই পাৰ্লৰিক বুটিকৰ পৰা সেইজোৰকে আজি পিন্ধি যাম ব্লু কালাৰ পিন্ধি পেলাই আপোনালোকক দেখুৱাম দেই ব্লগটো চাই দেখিব ৰেডি হলো 8:30 বাজিলে মানাসু আহি পাইছে এই মাত্ৰ কেনেকুৱা লাগিছে ড্ৰেছজোৰ জনাব ফুল ড্ৰেছজোৰ দেখাব পৰা নাই বাৰু Myra বিয়াত গৈ সকলোকে লগ পাই ইমান ব্যস্ত হৈ পৰিলো কাপোৰজোৰে হৈতে এটা ভিডিও কৰা নহলে ঘৰত আহি পেলাই অকনমান দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকক কাপোৰজোৰ কেনেকুৱা লাগিছে মোক কমেন্টত জনাবচোন আহিলো বিয়া খাই বিৰাট মজা লাগিলে বিয়াখনত গৈ মানে সব আগৰ ফ্ৰেন্ডছ বিলাকক লগ পালো ইমান যে ভাল লাগিলে নহয় সবকে লগ পাই ঠিকছে ফটো উঠিছো পুৰা একদম কিবা কিবি বনাইছো ৰিলছ আৰু বুমেৰং বনালো এই কিবা কিবি বহুত আৰু এনজয় কৰিলো পুৰা খালো ঠিকছে খাই মেলি আহোতে মাহঁতক ঘৰত ড্ৰপ কৰি আমি ঘৰলে আহিলো এতিয়া 10:30 বাজিয়ে গৈছে 11টাই বাজিছে সো আজি আৰু ব্লগটো বেছি দীঘলীয়া নকৰো ইয়াতে সামৰণি মাৰিছো অকনমানি ব্লগ এটা আপোনালোকৰ লগত শেয়াৰ কৰিছো আশা কৰিছো চাই ভাল পাব আৰু যদি ভাল পায় তেনেহলে লাইক এটা কৰিব নাপাহৰিব অতি সোনকালে আহি আছো আৰু এটি নতুন ব্লগ লৈ তেতিয়ালৈকে ধন্যবাদ